ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ গাফিলতিত নাজিৰা শিৱসাগৰ অসামৰিক চিকিৎসালয় সংযোগী পথত পুখুৰী সদৃশ গাঁত আবদ্ধ যান-বাহন নাজিৰাৰ বৰআলি পথৰ জৰাজীৰ্ণ অৱস্থাই জিয়াটো ভুগাইছে সৰ্বসাধাৰণ ৰাইজক এটা ব্যস্ততাপূৰ্ণ পথ হ'ল নাজিৰাৰ বৰআলি এই নাজিৰাৰ বৰআলিতেই এতিয়া প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত এই পথেৰে অহা যোৱা কৰা হয় জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ পথছোৱা জৰাজীৰ্ণ তথা পুখুৰী সদৃশ গাঁতৰ সৃষ্টিৰ বাবেই এতিয়া পথৰ ওপৰত আবদ্ধ হৈ পৰিছে যান-বাহন পথছোৱা নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান আৰু লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবে নাজিৰা বৰআলি পথৰ কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া জিয়াটো ভুগিব লগা হৈছে পদূলি মুখত হেঁপাহৰ ৰঙালী হয় আৰু আজি উৰুকাৰ বজাৰ হয় কি ক'ব হেঁপাহৰ ৰঙালী আহিছে প্ৰত্যেক বছৰ ৰঙালী আহে এবছৰ ৰঙালী আহিছে উৰুকাৰ বজাৰ বুলি কৰিবলৈ আহিছোঁ গুড় লৈছোঁ বাকী অন্যান্য সামগ্ৰীবিলাকতো ঘৰতে আছে বিশেষকৈ আমি আমাৰ গৃহবিলাকত আজিকালি এই দুটামান বস্তু আমি কৰিবলৈ অসুবিধা পাওঁ মানে বান্দৰৰ পৰা আমাৰ অসুবিধা লাও যেনে বেঙেনা এইবিলাক আমি খেতি কৰিবই নোৱাৰোঁ সেইখিনি বজাৰৰ পৰা আমি দিব লগা হয় কাইলৈ যিহেতু বিহু গতিকে আমি বিশেষকৈ বিহুৰ বজাৰবোৰৰ লগতে আমি লাও বেঙেনা ইত্যাদি আমি ল'ব লগা হয় মাখিয়তীও আগতে ঘৰত আছিলে অৱশ্যে আজিকালি মাখিয়তী জংঘল কমি যোৱাৰ পৰা মাখিয়তী কমিছে তথাপিও হেঁপাহৰ ৰঙালী আহিছে আমি অতি আনন্দিত সকলো মানুহে ওলাই আহিছে আনন্দ নিৰ্বাচন যোৱাৰ পিছত বজাৰ কৰিবলৈ বিহু বজাৰ কৰিবলৈ ওলাই আহিছে এইবাৰ মনটো অকণমান সঁচাকৈ সেমেকা জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথমবাৰৰ বাবে ৰঙালী বিহু হ'ব সেইকাৰণে মনটো সকলোৰে সেমেকা প্ৰায় ক্ষেত্ৰতে আমি দেখিছোঁ যে ৰঙালী বিহুৰ যিটো উৎসাহ আগৰ আছিলে সেই উৎসাহটো কিছু পৰিমাণে ম্লান হৈছে ঠায়ে ঠায়ে যিবিলাক ৰঙালী বিহু হ'ব লগা আছিল বহু ৰঙালী বিহু এবাৰ হয়তো বাতিল নহ'বা কিছু পৰিমাণে সীমিত হিচাপে পাতিবলৈ বুলি মানুহবিলাকে মনতে এটা থিৰাং কৰিছে বুলি আমি অনুভৱ কৰিছোঁ তথাপিও অসমবাসীৰ ৰাইজলৈ এই ৰঙালী বিহুৰ প্ৰাকখনত উৰুকাৰ দিনাখন আমি সকলোলৈকে বিহুৰ ওলগ তথা চেনেহ জাকিছোঁ আগৰ তুলনাত বজাৰ মূল্য কেনেকৈ বজাৰ মূল্য আগৰ তুলনাত কিছু বৃদ্ধি হোৱা দেখা পাইছোঁ বাকী সকলো ঠিকে আছে তথাপিও লাও বেঙেনাকে আদি কৰি থেকেৰা এটা থেকেৰা 30 টকা 40 টকালৈকে বিক্ৰী হৈছে ঠিক তেনেকৈ লাওৰ মূল্যও যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে দেখা পোৱা গৈছে বাকী এনেই মাখিয়তী চাখিয়তী আগৰ সমানে মাখিয়তী এমুঠি 10 টকা আজিও সেই 10 টকাৰে বিক্ৰী কৰা হৈছে বাকী লাও দেখিছোঁ আমি 80 টকাৰ পৰা 150 টকালৈকে এটা লাওৰ মূল্য দেখা পোৱা গৈছে যেনেকৈ থেকেৰা আৰু বেঙেনাৰো যথেষ্ট মূল্য বৃদ্ধি হৈছে আমি ইতিমধ্যে আমি বজাৰৰ বাবে বাকী সকলো ক্ৰয় কৰিছোঁ আমি লাও আৰু বেঙেনা লৈছোঁ কাৰণে গৰুৰ নোৱাৰ পিছত আমি দিবৰ কাৰণে সেইখিনি আমি লৈছোঁ মাখিয়তীও অলপ বজাৰৰ পৰা আমি কিনি লৈছোঁ নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24